মই কৈছো মইনা তই আজি পাগলা হৈছে মই এনাই বস্তু কিনছো তই পাগলা হৈছে সেইটো বস্তু দেখা পালি এনা কি বস্তু এ দেখলি পাগলা হৈছে আম দেখোচোন দেখো কি বস্তু সাং কি বস্তু নাই 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 মই তো কিমান সহজত এইটো বস্তু নিখাং হাউ দেখো নাই নৰু মই এইটো বস্তু দেখাবা এনা কি বস্তু এটো দেখাবা নৰি বস্তু মানে এটো আচৰিত বস্তু আজি 2 মাহ ধৰি দেখা নাই তই এই বস্তুটো কি বস্তু হবাৰে তই অনুমান কৰ 2 মাহ ধৰি তো মই বহুত বস্তু দেখা নাই এটো বা কি বস্তু কিনকে গম পাম কই বতা পাত্র ফিরিপে সময় নাই তথাপিতো তই এটা অনুমান কৰি চাওছ হাউ এটো নেমু দেঙা এ নেমু চেমু বাদ দিয়ে এতে কি আছে কও তই ফাস এতে কি আছে অনুমান কৰ অনুমান বাদ দিয়ে কও পতপত মোৰ হাল বুবা লাগে এতিয়া আলি এ সা ও নো ও মা তো বইলা মুরগি এতিয়া আচৰিত বস্তু হইনা একবার দিছিস ন হলো বা খাবা আনছা না পুইবে আনছা তু পুহিম এক আৰু পুহিম ও মা খাবা লাগিব ৰাতিক লগি ও মা এই এক খাওয়া লাগে বাসন কই দে মাদে মারো মা ওই ওই নামেরবি হাও কি করবি থে তু কি করবি মানে এক কেইদিন মান আমি চাই চাই ভাত খাম এতে দি মই বান্ধি থৈ যাম দে ভালকে গুচি যাব আৰু হলো ঘৰৰ ভিতৰত ভালকে বান্ধি থৈ দিকে চাবি আৰু কিবা আনিব যা থৈ দিকে হ'ব দে उम्र सारी tu kiba ye ela ora uthela sob ও তো মুরগি এ মজা হল আজি খানা ভালে হব जो বতৰত যাব লাগে কইনো রাত খাতে ও দাদা মই আলু পিয়াজ কাটলে তো মুরগি তো মাছছো কত থৈছা মুরগি মই বিছৰিয়ে বনাই বিছনাখনৰ কাষতে খাৰেটো তলতে আছে দে ও দাদা এতে ধুনা খানো বাসন নাই এ হইছি যা সুরে নিলা কি জানি মুরগিটোও নাই ধুৱাতে ও নাই যা মুরগিটোও নিছি gapada sa 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 gapada bada মই এ ভৰি ইমান দিন ধৰি খাবায়ে বনাইছিলো জিও জি খাম বুলি আলু পিয়াজ কাটি उम्र सारी সিসি কি হব নমস্কাৰ যদি ভিডিঅ'টো চাই আমাৰ ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আমাৰ সম্পূৰ্ণ ধেমালিৰ ভিডিঅ' হয় মানে কি হ'ল আমাৰ ঘৰত এটা ব্ৰইলাৰ মুৰ্গী আনাৰ পিছত ইনকে মই ক'লোঁ বোলে এটা ভিডিঅ' বনাই দিওঁ লাষ্ট কৰে তথাপিতো ভিডিঅ' এটা বনালোঁ আৰু ভাল হৈছে এতিয়া এটা কমেণ্ট কৰি জনাই দিব আৰু লগতে আমাৰ চেনেলটো সম্পূৰ্ণ নতুন চেনেল গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোৰ একবাৰ এই কেমেৰা ধৰিছে একবাৰ মই ধৰিছোঁ দুয়ে বনাইছোঁ আকলাই তাই কেমেৰা ধৰিলে মই অভিনয় কৰিছোঁ মই কেমেৰা ধৰিলে তাই অভিনয় কৰিছোঁ ইনকে বনাইছোঁ ইমান ভাল নাই জানো তথাপিতো